যোৱা 4 তাৰিখে আমাৰ শপত গ্ৰহণ আছিল, কিন্তু সেইদিন নহ'ল। আজি আইনমতে শপত গ্ৰহণৰ দিন দিয়া আছিল, কিন্তু আজি কোৱাৰেণ্টাইন নোহোৱাৰ কাৰণে আজিৰ শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছে। আপোনাৰ নামটো কি? বিপুল টাই। মানে কি আজি স্থগিত আজিও নহ'ল? আজিও হোৱা নাই। কি কৈছে তাত ভিতৰত? ছাৰে কৈছে যে কোৱাৰেণ্টাইন লাগে, কোৱাৰেণ্টাইন নোহোৱাৰ কাৰণে আজি। মানে আপোনালোকে 6জন উপস্থিত আছে? হয়, 6জন উপস্থিত আছিল। 7জন নহ'লে নহয় বুলি কৈছে। আজিও নহ'ল ছাৰ। কি কাৰণ নহ'ল বুলি কৈছে? আজি আমাৰ মেম্বাৰ 10জনী আছিলে, 10জনৰ ভিতৰত 4জন নাহিলে, সেইকাৰণে আজি কেঞ্চেল হৈ গৈছে। কেইজন লাগিব বুলি কৈছে? গোটেই 10জনে লাগিব কৈছে। 10জন নহ'লে কিন্তু ওপৰত এইটো কোৱা মতে 6জনে থাকে সিয়ে প্ৰেচিডেণ্ট হ'ব বুলি ক'লে, কিন্তু আজি এইটো ক্ষেত্ৰত কেলে এনেকুৱা হ'ল আমি ধৰিব পৰা নাই। 6জন যাৰ লগত থাকিব সিয়ে মেম্বাৰ প্ৰেচিডেণ্ট হ'ব কৈছিলে, আমাক তেনেকে কোৱা আছিলে, কিন্তু আজি এইটো পৰিস্থিতি কেলে হৈছে আমি বুজি পোৱা নাই। আৰু 4জনটো সিহঁতে ইমান MLA বা কিবা নহয়তো, সিহঁতে চবেই আহিব লাগে। আমাক যেনেকে মেছেজ পাইছোঁ আমি চবেই আহিছোঁ, সিহঁতেও আহিব লাগে। 4জনটো কেলে আজি লুকাই থাকিব লাগে? চবেই আহি পিনি কিবা কৰিব লাগিছিলে। ছাৰহেঁতো অলপ মেছেজটো অকণমান টানকে দিয়ে আৰু চবেই আহিব লাগে আৰু। কাৰণত হৈছে আমিতো হেৰি ক'ব নোৱাৰোঁ আৰু যিহেতু ইহঁতে 4জন আহিব লাগিছিলে, আজি নাহিলে আৰু এতিয়া সিহঁতে কিয় অহা নাই এইটোতো আমিতো ভালকে ক'ব নোৱাৰোঁ। আমি 6জনে উপস্থিত আছিলোঁ। শপত গ্ৰহণৰ কাৰণে অফিচাৰ কোন উপস্থিত আছে? এতিয়া 3জন আছিলে বোলে, 3জন ছাৰে আছিলে আৰু DC ছাৰ আছিলে। তেখেতৰ উপস্থিতিত আজি কৰা কথা আছিল। তেখেতলোকে বেলেগক বিচাৰিছে। আৰু উপসভাপতি কাক বিচাৰিছে? বিপুল টাইক। এটা আপোনালোকে 6জনে উপস্থিত আছে, তথাপি আজি নহ'ল। আজি শপত অনিৰ্দিষ্ট কাললৈ বুলি কৈছে। আমি কৈছোঁ দিব লাগে সোনকালে বুলি কৈছোঁ, হ'লেও ছাৰে কৈছে আৰু অনিৰ্দিষ্ট কাললৈকে হেৰি মিলাব লাগিব। আমি নহ'ব। কি ব্যৱস্থা ল'ব? আমি কি ব্যৱস্থা ল'ম? মুখ্যমন্ত্ৰীক ডাঙৰীয়া চাওক, আমি এইটোৱে ক'ম যে চবতে হৈ গ'ল। আমাৰ এই পঞ্চায়তটো ডিমৌ পঞ্চায়তটো কেলে পিছ পৰি থাকিব লাগে আৰু এনেকুৱা পৰিস্থিতিবিলাক কেলে হ'ব লাগে? ছাৰে যে অকণমান কিবা কৰে আৰু সিদ্ধান্তবিলাক লয় ভালকে। হয়, বহুত দুখ লাগিছে আমাৰ। সোনকালে হোৱাটো কামনা কৰিছে। হয়।